বন্ধুসকল এটা বেছি নিউজ আজি সুন্দৰপুৰৰ বাছ ষ্টেণ্ডত এয়া হাজাৰে হাজাৰে টকা লাখ টকা উদ্ধাৰ হৈছে ডুপ্লিকেট টকা যিবোৰ নাগালেণ্ডৰ পৰা দুজন মানুহে মানে সৰবৰাহ কৰি আনিছিল আৰু আনি পেলাই মানে পাঞ্জাৱ নেশ্যনেল বেংকৰ ওচৰত আৰু সুন্দৰপুৰ তাতে ধৰা পৰিছে তেওঁলোক আৰু এই পুলিচসকলে পুলিচ ছাৰতে তেওঁলোকক সোধ কৰি আছে চাওক কিমান মানুহ হৈছে তেওঁলোকে পইচাখিনি কাৰোবাক দিব আহিছিল আৰু সেইখিনি মতে ধৰা পৰিল আৰু লগত আৰু বহুত কিবা কিবি নথি পত্ৰ ধৰা পৰিছে যিবোৰ বৰ্তমান পুলিচৰ থানাত গৈহে গম পাব কি আছিল ক'ত আৰু তেওঁলোকে ক'ত মানে বস্তুখিনি দিব আহিছিল পইচাখিনি সেইবিলাক কথাও পিছত আপোনালোকে গম পাব গুৱাহাটীত এতিয়া বৰ্তমান বহুত ক্ৰাইম দিনে দিনে বাঢ়ি গৈছে আৰু পূজাৰ বতৰ বুলি পইচাবিলাক নিছিল নাগালেণ্ডৰ পৰা অসমত গুৱাহাটীত বহুত দোকানে দিবৰ কাৰণে আৰু চাওক